দীপেন বড়ো UPPL জয়েন কৰাটো ভুল বুলি যিবিলাক প্ৰশ্ন তোলা হ'ল বা কিমান কথা হ'ল দীপেন বড়ো আপচু সভাপতি আছিল UPPL নেতা UPPL আৰু BJPৰ মাজত কোনো সম্পৰ্ক নাই এতিয়া কি কাৰণত UPPL সম্পৰ্কে এনে ধৰণৰ মন্তব্য কৰাৰ প্ৰয়োজন আহি গ'ল এইটো এটা ডাঙৰ প্ৰশ্ন আৰু ইয়াত এটা কৌশলগতভাৱে মানুহক বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে এনে ধৰণৰ অপপ্ৰচাৰ চলোৱা হৈছে BJP দলৰ পৰা মই কাৰো নাম নলম অপপ্ৰচাৰৰ এটা আশ্ৰয় লৈ পেলাই নিৰ্বাচন জিকাৰ এটা কৌশল অৱলম্বন কৰা দেখিছোঁ প্ৰমোদ বড়োৱে দলৰ সভাপতি হৈ ৰাজ্যসভাত গ'ল আৰু তামোলপুৰত এছেম্বলি খেলিলে এই বিষয়টো লৈ পেলাই যোৱাকালিলৈকে বহুত ধৰণৰ কথা BJP দলৰ পৰা ওলোৱাটো আমি দেখিছোঁ একেটা যুক্তিৰ আধাৰত মই যদি প্ৰশ্ন কৰোঁ যে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা লোকসভাত নিৰ্বাচিত এজন সাংসদ আৰু অসমৰ বিষয়বস্তুবিলাকক উত্থাপন কৰাৰ বাবে দিল্লীত তেওঁ যোগ্য ব্যক্তি সেইজন মানুহক কংগ্ৰেছৰ পৰা আনি দিছপুৰত MLA খেলাবৰ কাৰণে কি প্ৰয়োজনীয়তা আহি গ'ল BJPৰ বাবে এইটো এটা মোৰ প্ৰশ্ন আৰু ৰামেশ্বৰ তেলীৰ দৰে ৰাজ্যসভাত নিৰ্বাচিত আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এজন সদস্য আছিলে যোৱা মন্ত্ৰীসভাত নৰেন্দ্ৰ মোদীৰ এই ৰাজ্যসভাত সিটিং MP হৈ থকা ব্যক্তিজনক আকৌ আনি পেলাই MLA ইলেকশ্যন খেলাবৰ কাৰণে BJPৰ কাৰণে কি প্ৰয়োজনীয়তা আহি গ'ল যোৱাকালি BJPৰ পৰা যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে যে তামোলপুৰত উপনিৰ্বাচন হ'ব যদি প্ৰমোদ বড়ো জিকি যায় তো প্ৰমোদ বড়ো UPPL সভাপতি